হেল্ল', ঐ তুমি ক'ত আছা? সোনকালে ওলাই আহা, মই তোমাক পলুৱাই লৈ যাব আহিছোঁ। ক'ত আছা? সেই কলতলৰ ফালৰ পৰা পলাই আহা। অঁ, তোমাক আজি মই লৈ যাম। মই এই কেনেকৈ যাওঁ? এই আগৰ ৰুমটোতে দেউতা হৈ থাকে, মই কেনেকৈ যাওঁ হে? তুমিও আহিব লাগিব খিৰিকী ফালৰ পৰা বস্তু কাপোৰ কানি নিনিম নেকি আৰু? আহাচোন অকণমান ওচৰলৈ যেন তেনে, এই খিৰিকীখনৰ ফালৰ পৰা ওলাই যাম। মই আহি গ'লোঁ, চোৱা পিছফালে। এতিয়া তোমাক মই লৈ যাম। তুমি আহিলে ব'লা, এতিয়া যাওঁ। মনে মনে পলাই যাওঁ ব'লা। তোমালোকৰ ঘৰত সোমাবলৈ দিব নাই? ব'লা ওলাই যাওঁ মনে মনে, বেগটো লোৱা। ৰ'বা, আকৌ ইমান স্পীড গৈ চাগে যে, ৰ'বা মোক এই থৈ গৈছাচোন। মনে মনে আহা, চব শুই আছে, আহা সোমাই আহা। মাক চাই আহোঁ, মাক মাতি দিওঁ ৰ'বা। ঐ মা, ক'ত আছ তই? চাই আহিছোন মই কি আনিছোঁ। তোলৈ কি আনিছোঁ আজি চাই লৈছোঁ না। বোপাই কোন এজনী? এই পিঠেশ্বৰ জীয়েক নহয় জানো? তই পলুৱাই লৈ আহিলি। ককাইৰে বিয়া পতা নাই, বিয়া পাতোঁ লাগিলে এই কৰোণা সময়ত। কাইলৈ কৰোণা টেষ্ট কৰিব লাগিব। সিহঁতৰ এই জেগাত বহুত কৰোণা হৈছে, নেজানো নেকি? কৰোণা টেষ্ট কৰিব দিব। চা পিঠেশ্বৰ জীয়েক, তই বান্ধত থাকিবি আজি ৰাতিটো, আৰু তই ইয়াতে থাক, এই বাহিৰৰ ৰুমতে শুই থাক। কাইলৈ দেখা যাব কি হয়, বাপেৰে তোক দিব কাইলৈ, ৰ। এই ছোৱালীজনী কোন হয় আকৌ? নকওঁ ৰাতিপুৱা কোন ছোৱালীজনী আহিলে? চিনি পাওঁ লাগিছে, এইজনী পিঠেশ্বৰ জীয়েক হয়। আমাৰ ঘৰত কিয় আহিলা? আপোনালোকৰ ধুনুৱে মোক পলুৱাই আনিলে কালি ৰাতি। আকৌ বোলে মায়ে কৈছে কৰোণা টেষ্ট কৰিব লাগিব বোলে। তো কৰোণা টেষ্ট কৰিলেহে মোক নিয়ম কানুনবোৰ কৰিম বুলি কৈছে মায়ে। ঐ ধুনু, তই ছোৱালী পলুৱাই লৈ আহিলি কালি পিঠেশ্বৰ জীয়েক। কথা এফালে আছোন তোক। অঁ দেউতা, কেনেকুৱা লাগিছে তোৰ বোৱাৰীজনী? গা ভাল লাগিছে না? মায়ে কৈছে কৰোণা টেষ্ট কৰিব লাগে বুলি কৈছে। কৰোণা টেষ্ট কৰিবই লাগিব। মোৰ কথা হিলৰ ৰেখা। কৰোণা টেষ্ট কৰিহে এই ঘৰত সোমাব পাৰিব, নহ'লে নহ'ব। কৰোণা টেষ্ট কৰিব লাগিব।